हेलो ভিউৱাৰ্ছ আহিলো মানে কাইলে যেহেতু বিশ্বকৰ্মা পূজা তো কেটামান মানে বজাৰ কৰিব লগা আছিল বজাৰ বেলেগ বজাৰ নহয় মালা আৰু পূজা মানে নীতি নিয়ম কৰিবৰ কাৰণে কেটামান বস্তু কিনি ভাবিলো পটককে এটা মানে ব্লগে বনাই দিও তো চাওক ভিডিওটো চাই অকমান এনজয় কৰক আমাৰ নগাঁও বজাৰখন চাওক যদি আপুনি বেলেগ ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে ফাৰ্ষ্ট টাইম বাতাসা নকৰিলোঁ না আৰু এইটোতো নিয়মেই জানে আচলতে মানে মই অকলে বজাৰ কৰিব গৈছোঁ তো কেমেৰা কৰি দিয়া মানুহ নাই ন তো ফাৰ্ষ্ট টাইম বস্তু কিনি লৈছোঁ তাৰপাছত মানে ক'ত বস্তুবিলাক কিনিছোঁ দোকানবিলাক মানে মই দেখাই দিছোঁ আৰু ইয়াত মালা লৈছিলোঁ আৰু বজাৰৰ ভিতৰত কি লৈছিলোঁ মই লাষ্টত মানে দেখাই দিম হাতত পলিথিনটোত কি লোৱা হ'ল তো চাওক ভিডিওটো অকমান মোক মানে কেমেৰা কৰি দিয়া মানুহ নাই একচুৱেলি তো সেইটো কাৰণে মানে ক'ত গৈছোঁ জেগাখিনি দেখাইছোঁ আৰু কি লৈছোঁ তো কৈয়ে দিছোঁ আমাৰ নগাঁও বৰবজাৰ হয় বৰবজাৰ ভিতৰখন বিৰাট সুন্দৰ তো তাতে ভাবিলোঁ কি ল'ম বুলি পেলাই তো খেজুৰ চকুত পৰিলে আৰু এই ৰঙা খেজুৰটো ল'লোঁ তাৰপাছত আৰু কি ল'ব পাৰি চাই আছোঁ বাতাসা এইবিলাক নতুন ল'লা পেকেট আছে নেক্সট বাতাসাত চকুত পৰিলে তো বাতাসা ল'লোঁ এয়া মই চাওক হাতত দেখা দিছোঁ মালা আছে বাতাসা নকুন্দলা খেজুৰ আৰু মিঠাই এনেকৈ মিলাই পেলাই লৈছোঁ আৰু মানে এতিয়া বজাৰখিনি কৰা হৈছে আৰু প্ৰায় তো পূজাৰ বজাৰখিনি প্ৰায় কৰা হৈ গৈছে মালা ল'লোঁ বাতাসা নকুন্দলা আৰু কিবা অলপ মিঠাই ল'লোঁ যিহেতু কাইলৈ পূজা তো কাইলৈ নতুন এটা ব্লগৰ লগত আকৌ লগ পাম এতিয়ালৈ বাই বাই